খবৰ সকলোৰে আৰু বৰ্তমান আমি গৈ আছো মানে শ্বপিং কৰিবলৈ কাৰণটো হৈছে আমি গৈ আছো পুৰা অসমৰ বাহিৰত তো বহুতে ভাল লাগিব এক্সাইটেড হৈ আছো আৰু কিবা এটা কৈ দিয়া এক্সাইটেড আছে আজি মানে শ্বপিং কৰিবলৈ আছে কাপোৰ চাপোৰ অলপ লাগিব কিবা তো গাইস মানে এতিয়া গৈ আছো পুৰা শ্বপিং কৰিবলৈ আৰু কি কি কাপোৰ কিনো গুটেখিনি আপোনালোকে চাই দিব কি কিনো দেখুৱাম আৰু ফিলিংটো কি বুলি কম আৰু কি মজা লাগি আছে মানে এক্সাইটেড হৈ আছো আৰু ধুনীয়া ধুনীয়া ব্লগ দিম আপোনালোকক পুৰা আপোনালোকে চাই থাকিব আৰু আৰু কি কম আৰু ধুনীয়া ধুনীয়া ৰিলছ বনাম ৰিলছ তো কাইলৈ মানে টিকেট কৰা হ'ব নহয় জানো কাইলৈ টিকেট কৰা হ'ব আজি শ্বপিং কৰি লওঁ আজি শ্বপিং কৰি লওঁ কি কিনো গোটেইবিলাক মানে আমি হেৰি কাইলৈ টিকেট কৰি হয় পিছদিনা যাব পাৰোঁ নহ'বা তাৰ পিছদিনা মানে 8 তাৰিখ বা 9 তাৰিখে ফিক্স যামগৈ আমি ফিক্স আৰু মোক দেখা থাকি নহ'ব কোৱা কিবা কিবি আৰু কি কম আৰু এতিয়া বলা তোমাৰ তুমি কাপোৰখিনি কিনি লওঁ গৈ চাবলৈ মানে মন গৈ আছে কি পিন্ধিম নহয় জানো ভাল ভাল কাপোৰ পিন্ধিম নে আৰু এইফালে দেখিছে অনুগ্ৰহ কৰি মোক গা ধোৱাক মহাশয় ধুনীয়াকৈ লিখা হৈছে মানে ইমানে লেতেৰা হৈ আছে ধুনীয়াকৈ লিখি থৈ দিছে হয়নে নহয় আৰু তুমি ইমান চিন্তা কৰিব নালাগে তোমাক আজি যদি টাইম পাওঁ আজিয়ে গাটো ধুৱামগৈ যদি আজি টাইম নাপাওঁ কালি ৰাতিপুৱা মানে মৰ্ণিঙে গাড়ীখন ধুব লাগিব আৰু এখন চাইকেল চাং মই এইখিনিত দাঙি আনি থৈ দিছোঁ বহুত মানে পাৰ্কিঙৰ জেগা নাই সেইকাৰণে মানে পাপু এপাক মান ঘূৰাই আনিছে গাড়ীখন তো এইখিনি ঠাইত পালোঁ আৰু এখন দাঙি পেলাই তোমাৰ বহুত বল আছে একদম তুমি ভীম ক'ত ভীম দেখিলা মোক মানে একদম পূজা ফুল এক্সাইটেড হৈ আছে মানে ফুল এক্সাইটেড নহয় আজি মানে কি ড্ৰেছ কিনিব ঠিক নাই আৰু ভগৱানহে জানে ঈশ্বৰে জানে কি বা ড্ৰেছ কিনে হয়নে নহয় হয়নে নহয় কি কিনো মানে দোকান গ'লেহে গম পাবা নাজানো আজি মানে কি কিনিব ঠিক নাই আৰু পূজা মোৰ চশমাযোৰ কেনেকুৱা লাগিছে হা মজা লাগিছে মানে মই নিজে ক্লিপটো চাই পেলাই যেতিয়া ভিডিঅ'টো কৰিছোঁ ক্লিপটো নিজে চাইছোঁ ন তেতিয়া মানে নিজে গম পাইছোঁ যে মোক গৰু চুৰ লাগিছে আৰু বিশেষকৈ বহুতে কমেণ্টটো দিয়ে পাপু বোলে গৰু চুৰটোৰ নিচিনা লাগে কিন্তু আজি মই সঁচাকৈ নিজকে নিজে চশমাযোৰ পিন্ধি পেলাই ব্লগ বনাই আছোঁ ন তেতিয়া নিজকে লাগিছে যে মই হয় গৰু চুৰ নিচিনা লাগিছে মোক হয়নে নহয় অঁ কমেণ্ট দিয়ে মোক গৰু চুৰ নিচিনা লাগে বোলে হা আমাৰ শ্বপিং মল পাই গ'লো এতিয়া আহিছোঁ আমি শ্বপিং মলত কিন্তু এখন শ্বপিং মল নহয় একচুৱেলি পূজাৰ কাৰণে হৈছে মন্দিৰ নহয় ইয়াত বহুত হয়নে নহয় বলা হাই বেটা হাই বেটি ইয়াক লাই দিওঁতে ই ইমানে লাজ পালে নহয় দুটি খাই পৰি গ'ল চাওকচোন বাৰু ইমান লাজ পাই গ'ল মানে কি ক'ম আৰু সেই তোমাক মৰমহে কৰিছিলোঁ একেবাৰে ডিঙি চিঙি খুলকি গ'ল বেছি এজনী টাকলিছ নহয় ভাল ছোৱালী বুলি ভাবিছিলোঁ টাকলি গ'লালৈকে যায় ধুনীয়া একদম এই পুতলাই তাত যে লাগিছিলোঁ পুতলাজনী নিচিনা লাগিছে এতিয়া অঁ হৈছে মোৰ কিন্তু না এই ক'লাটোৱে মানে বেছি মানে পচন্দ লাগিছে এতিয়া পূজাই জানে ক'লাটো লয় নে এইটো লয় কিন্তু এটাহে ল'ব ন এটাহে দিম দুটাটো নিদিওঁ তো এতিয়া তুমি নিজে ডিচাইড কৰা কোনটো লোৱা মোৰ কিন্তু ক'লাটো বেছি ভাল লাগিছে কিমান ওজন হৈছে একদম কাপোৰ লাগিব নেকি কাপোৰ কম্বল লাগিব নেকি কাৰোবাক লাগিব কাপোৰ লাগিব নেকি আৰু চাওক পূজা হাতত চাওক একদম পুৰা শ্বপিং মানে এতিয়া অলপমান কৰিছে আৰু অলপমান বাকী আছে মানে শ্বপিং কৰিব আহিলে সঁচাই মানে মূৰটোকে বেয়াকৈ গৰম কৰি দিয়ে হয় নহয় আৰু মোৰ আজি লুকটো চাওক একদম পুৰা কম্বল লৈ একদম পুৰা গৈ আছোঁ এতিয়া আৰু 3খনমান হয় বেছি ভাল লাগিলে হয় মানে তেতিয়া সঁচাকৈ বেপাৰী কম লাগিলে হয় আৰু ভাল ন লাগিব নেকি কম্বল Few moments later. তো গাইস এতিয়া মানে পুৰা একদম শ্বপিং কৰি মানে ঘৰ পালোহি মানে ভাবিছোঁ বহুত দূৰলৈ যাম ন ফুৰিবলৈ তো সেইকাৰণে মানে ঘৰত আজি মানে ৰাতিটো থাকি যাওঁ আৰু ভাবিলোঁ আহিলোঁ ভাবি পেলাই ইয়ালৈ তো এতিয়া চাই পুৰা জেঠাইহঁতে আলু পিঁয়াজ ৰহুন এইবিলাক গুচাই কৰি আছে ন জেঠাই লোকেল মাংসৰ হ'ব ধুনীয়াকৈ খাম আৰু মই শ্বপিং কৰি কি কিনি আনিলোঁ সেইখিনি মানে বস্তুখিনি এতিয়া ধুনীয়াকৈ দেখুৱাই দিম আৰু বলক হ'ল তাতো কিবা লাগি আছে নেকি নাই দূৰত বুলি নহ'ব দেখাই নাপায় দে তো গাইছ এতিয়া মানে কি বস্তু এটা তো এতিয়া মানে কি বস্তু পুৰা এটা দেখুৱাই যাম কাৰ বস্তু ওলাই চাওঁ প্ৰথম
বা এইটো মানে পাপু মোজা আৰু এইটো মানে কি পেন ইনাৰ তাৰপিছত কি এইযোৰ হাত মোজা মোৰ কাৰণে পূজাও হাত মোজা এযোৰ আৰু এইযোৰ মোৰ মোজা এইযোৰ হাত মোজা এইটো ভৰি মোজা পুৰা ঘূৰিম বুলি মানে পুৰা শ্বপিং টপিং কৰি আজি লুটি দিছে আৰু চাওক পাপুৱে বেছি বস্তু লৈছে কিন্তু মই বেছি বস্তু লোৱা নাই নতুন জিন্স পাপুৰ কাৰণে এইটো জিন্স পেণ্ট এইটো মোৰ এইটো কি ইনাৰ পেণ্ট মই ইমান স্পীড দেখাইছে যে বা সময় নাই একবাৰ উৰি যাবি নেকি একেবাৰে যিমান ধাম ধুম স্পীড কৰিব লগা হৈছে মানে কিয় মোৰ কাৰণে চুৱেটাৰ কেনেকুৱা লাগিছে চুৱেটাৰটো মই কোলাটো পচন্দ খাইছিলো পূজাই এইটো লৈ আহিলে মই খাইছো কালাৰটো ভাল লাগিছে দে তোমাৰ কথা আৰু তাৰপিছত আৰু কি আছে তাৰপিছত এইটো পুৰণা বস্তু নাই চোন একো বস্তু হা আৰু এটা বস্তু আছে মানে এটা খুলি ৰখাই আছো কিয় ভিতৰৰ পৰা এনেকে কম মই ভালকে দে টিং দিলেকে নাক দি যা টেং টেং কেটি তো আৰু এটা বস্তু আছে মানে যিটো মই পিন্ধিম বুলি ভাবি আছিলো স্পেচিয়েলি এইটো বস্তু চাওক কেনেকুৱা লাগিব বাৰু ঐ পূজা তই কেটা কিনিলি হা আৰে এইটো কি জাঙিয়া নেকি হা ক'ত পিন্ধিবি এইটো হা ইয়াত আজি ধুনীয়া আছে থৈ এডাল দেখিছ একে মূৰত মাৰি তেজ উলিয়াই দিম কি কথাটোৱে কৈছো মানে হা কথাটোৱে কৈছো এইটো পিন্ধি ক'ত নাচিবা যাওঁ তই কোন নাচিব যাওঁ হা মই নাচিব নাযাওঁ এনে কৈছোৱে আৰু একে ভুলুকা বাঁহ মই চোন গানত ভিডিঅ' চোন পিন্ধিয়ে থাকো তেনেকুৱা গানত আৰু ভিডিঅ' চিডিঅ' পিন্ধাটো বেলেগ কথা গম পাইছা নে নাই তুমি হয়নে নহয় তুমি এজনী এতিয়া কি অসমীয়া বোৱাৰী হৈ এইটো তোমাৰ লগত মেটচ নকৰে অ'কে বুজিলা হা এজনী গাভৰু ছোৱালী হ'লে বেলেগ কথা আছিলে হ'ল তোমাক মই চুটি কাপোৰ পিন্ধিব নিদিওঁ বুলি নকওঁ কিন্তু ইমানখিনি মানুহলৈ পৰা এইখিনি মানুহলৈ এইটো পিন্ধিব নোৱাৰে মানে কিছুমানে হয়তো মোক ক'ব পাৰে পাপু বহুত অল্ড মডেলৰ গাঁৱলীয়া ভূত গঞা তেনেকৈ ক'ব পাৰে ক'লেও কোনো কথা নাই এজনী অসমীয়া বোৱাৰী হিচাপে ইমানখিনিত পিন্ধাটো কোনো কাৰণত মেটচ নকৰে আৰু লগতে কিছুমান ক্ষেত্ৰত পিন্ধিব পৰা যায় গান হওক তাত যদি সেই গানটোৱে কি বিচাৰে সেই মানে এনে নৰ্মেল লাইফত আৰু নৰ্মেল জিন্দগীৰ ভিতৰত তেনেকৈ অ'কে অ'কে হা ইমানখিনি মানলৈ পিন্ধিব পাৰা টেনশ্যন নাই ইমানখিনিলৈ পাৰা হ'ল কিন্তু এইখিনিলৈ জাঙিয়াটো সমানলৈ মই পিন্ধিবা নিদিওঁ গম পালি হা আৰু বেছি মডাৰ্ণ দেখুৱাবলৈ গৈ নিজৰ মান সন্মানটো সদায় জীয়াই ৰাখিবা গম পালা কিছুমানে আৰু বাকী নকওঁ মানে এনেকুৱা কাপোৰ পিন্ধি মানে ভিডিঅ' চিডিঅ' বনালে মানে অকণমান লাইক ভিউজটো বেছিকৈ আহে বাৰু সেইটো কথাও হয় কিন্তু তথাপিও লাইক ভিউজটো কোনো মেটাৰ নকৰে নিজৰ মান সন্মানটো সদায় নিজৰ লগত অ'কে হ'ল কোনোবাই হাঁহিব পাৰে এজনী গাঁৱলীয়া এনেকৈ থাকে ভাল কাপোৰ চাপোৰ ডিজাইন নকৰে সেইটো কথা পিছৰ কথা নিজৰ লগত সন্মানটো নিজৰ লগত তো গাইস মানে এতিয়া পুৰা আমাৰ শ্বপিং টপিংটো হৈ গ'ল গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই দিলোৱে কি পিন্ধি যাম কি কৰিম তো গৈ আছোঁ পুৰা অসমৰ বাহিৰত পুৰা ধামাকা হ'ব পুৰা ব্লগবিলাক ধুনীয়া দি থাকিম আপোনালোকে সকলোৱে চাব আৰু কাইলৈ হ'ব মানে টিকেট কৰিব লাগিব তো ক'ত যাওঁ কি কথা কাইলৈ ভিডিঅ'টোত আপোনালোকক মানে ক'ত যাওঁ কি কথা মানে কৈ দিছোঁ একদম পুৰা ঠাণ্ডা দুনিয়াত যাম বৰফৰ দুনিয়াত যাম একদম কমেণ্ট কৰি দিব তো আজি ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰিব আজিলৈ বাই বাই